मेरा दिल असम से अमृतसर तक ले आया। অটৰ পিছফালে বহি বহি গৈ থাকিব লগা হৈছে। আই সাহাব ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ। চাওক ইণ্ডিয়া লিখা আছে একদম ডাঙৰকৈ ওপৰত। Good morning, Jize family. Good morning from Punjab. পাব সময় হৈ গৈছে অমৃতসৰ মানুহবিলাকে একদম পুৰা এখানে নামি আছে। ও ভাই সাহেব। ওকে Jize family ফাইনালি পাই গলো অমৃতসৰ ষ্টেচন। ঠিক আছে তো ভাই, লিও ৰাতি টোপনি মাৰোতে বহুত বেছি কষ্ট হৈছে। এটা সিটতে দুজনে কেনেকে যে আহিছো চুচৰি বাগৰি। আৰু এইটো ইয়াৰে পাঞ্জাব অমৃতসৰ ষ্টেচন। মাই গড কি বঢ়িয়া লাগিছে। ৱেটিং হল, ইয়াতে অলপ দেৰি বহিম, ভিডিঅ' এডিটিং কৰিম, তাৰ পিছত ক্লক ৰুমত যাম আৰু কালিৰ নিচিনা বেগটো ৰাখি পেলাই তাৰ পিছত আজিৰ যাত্ৰা আৰম্ভ কৰিম Jize family। ইয়েছ। আৰু Jize family এডিটিং কৰি থাকোঁতে এইফালে দিদিক লগ পালোঁ। महाराज इतनी बड़ी बड़ी उम्र करे एकदम करीब दिखा दे महाराज 7 6 3 ओके Jize family সময় হল বৰ্তমান 12টা আৰু 3 ঘণ্টাৰ ভিতৰত একদম পুৰা ফ্ৰেছ হৈ ললো, এডিটিং কৰি ললো। তো হেল্ল Jize family, ওয়েলকাম টু অ্যানাদার নতুন ব্লগ। ইয়েস, বহুত বেছি এক্সাইটেড। বাকি পুৰা একদম আজি কুৰ্তা চুৰ্তা পিন্ধি ওলাইছোঁ, যিহেতু এতিয়া গুৰুদ্বাৰত যাম প্ৰথমত। গোল্ডেন টেম্পল কিतना दूर में आएगा? বাছ লাগে চড় যাও চল। ক'লে যে আগত বোলে বাছ লগা আছে, মানে ফ্ৰী বাছৰ ছাৰ্ভিচ। Jize family ইয়াৰ ষ্টেচনৰ ওপৰতো চাওক, একদম ধুনীয়াকৈ গুৰুদ্বাৰৰ নিচিনা পুৰা ডিজাইন দি ৰখা হৈছে। এতিয়া বাছখন কেতিয়া ষ্টাৰ্ট হয় সেইটো চবতকৈ ডাঙৰ কথা। আৰু এইটো চাগে পুৰা মাৰ্কেট এৰিয়া, যিহেতু আগত গুৰুদ্বাৰা আছে। আৰু Jize family আৰু মানুহবিলাক ইমান ওখ ওখ আহিছা, বৰ ওখ ওখ মানুহ। ৱেডাৰটো ইমান বেছি ধুনীয়া ন, গৰমো নাই আৰু মানে ঠাণ্ডাও বহুত বেছি নহয়। অ' ভাই সাহেব, Jize family ফাইনেলি বহুত বেছি এক্সাইটেড হৈ আছে Jize family। মানে এটা কি ক'ম আৰু, এটা সপোন আছিল আহা গোল্ডেন টেম্পললৈকে। জোতে ইਹਾਂ জমা কৰবাই ভি ষ্টেণ্ড বুলি লিখা আছে, জোতা ঘৰ। ঠিক আছে, থেংক ইউ সৰ। Jize family মই টোকেন এৰোৱাত বহুত ভাল। মেট্रोত গম পাইছিলে गुरुद्वारा का एंट्री किस तरह से? यहाँ से आगे कैब नहीं चलेगा, ये बांध ये बांध ले सकते ये बांध सकते हो, नहीं तो आपको कपड़ा वहाँ से मिल जाएगा 150। টুপি পিন্ধি যাব নোৱাৰে। আৰু এতিয়া মোৰ টাকলুটো ওলাই গৈছে। আপোনাৰ কি চাফা। অ' ভাই সাহাব, এখন লৈ লওঁ। মানে খালী মূৰেদি আপুনি ভিতৰত যাব নোৱাৰে, ইমানে বেছি চাফা ন, আপুনি মানে ভাবিব নোৱাৰে। আহি পেলাই যদি নেদেখে গম নাপাব। বহুত বেছি চাফ চিকুণ, মানে বহুত ধুনীয়া। আৰু Jize family সোমাই পেলাই এইখিনি একদম পুৰা বহুত পবিত্ৰ বুলি মানে। ইয়াৰে আপুনি মুখ চুখ ধুই ল'ব পাৰোঁ, লগতে পানী মূৰত ল'ব পাৰে। আইও Jize family মানুহবোৰ যে ইমান ধুনীয়া ধুনীয়া ভাই সাহাব, আনকি বাচ্চাটোৰ পৰা বহুত বেছি ধুনীয়া হয়। কোনেও মাস্ক মাৰা নাই, কিন্তু মই মাৰি আছোঁ, কাৰণ ট্ৰিপ আৰু আধাও হোৱা নাই এতিয়ালৈকে। বেমাৰত যাতে নপৰোঁ সেইটো মই ধ্যান ৰাখিব লাগিব। বতাহত পুৰা শব্দ ওলাই আছে। অ' ভাই সাহাব, মেৰা দিল আসাম সে অমৃতসৰ তক লে আয়া। অ' ভাই সাহাব, ক্লক ৰুমত যদি থৈ নাহিলেও ইয়াতেও বঢ়িয়াকৈ বেগেজ ৰুম আছে মানে। আৰু এইফালে পানী, যিমান বাচনবোৰ ওলাই পানী খোৱাৰ চব ইয়াতে খোৱাৰ ব্যৱস্থা চলি আছে বৰ্তমান। ঘণ্টামান একো ভিডিঅ' শ্বুট কৰা নাই, কেৱল শান্তিত বহি আছিলোঁ, কাৰণ ইমান ধুনীয়া ইমান শান্তিৰ জেগা। গৈ আছোঁ লংগৰ হললৈ। লংগৰ তেওঁলোকৰ উচ্চাৰণটো অলপ বেলেগ হয়। ভাই সাহাব, আৰু 24 ঘণ্টা ফ্ৰী কমিউনিটি কিটচেন, মানে লংগৰৰ যিবোৰ পুৰা যোগাৰ চলি আছে। হাজাৰ হাজাৰ মানুহ একেলগে খাব পাৰে। ভাই সাহাব, দেৰি গোল্ডেন টেম্পলৰ পৰা ব্ৰেক লৈছোঁ আৰু যাব ওলাইছোঁ ৱাঘা বৰ্ডাৰলৈ। ইয়েছ, ইণ্ডো পাকিস্তান বৰ্ডাৰ। Jize family ৱাঘা বৰ্ডাৰ যাবৰ কাৰণে কিবা এটা এনেকুৱা এখন টিকেট টাইপ কিবা এটা দি দিলে 50 টকা এডভান্স ল'লে। এতিয়া ইয়াতে বাই থৈ গৈছে, কৈছে 3টা বজাত আহিব। এতিয়া গম নাপাওঁ আৰু কেইটা বাজে কি বাজে। यहाँ से कितना टाइम लगेगा? वहाँ से हाँ, आने जाने में
1 घंटा जाने का लगेगा और शाम को आएंगे परेड देख के। कितना परेड बजे का टाइम है कितना 4:30 से 5:30 बजे तक का। रिकॉर्डिंग चल रहा। हाँ कोई बात वो वहाँ पर GoPro YouTube में आएगा। हाँ कोई बात नहीं यार। आपका नाम बोल दीजिए भैया। नाम मेरा शशि है। शशि है ना? हाँ, यहाँ से गोल्डन टेम्पल से बागा बॉर्डर ऑटो में लेके जा रहे हैं। पूरा परेड दिखा के পুৰা लेके পুৰা आए। আচ্ছা বিজয় ফেমিলি এনেকৈ অটৰ পিছফালে বহি বহি গৈ থাকিব লগা হৈছে। ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হ'ব। বিজয় ফেমিলি এটা বাইক যিমানো দেখিছোঁ ন চব পুৰণা পুৰণা মডেলত, আৰু তাৰ বাহিৰে বুলেট ৰয়েল এনফিল্ড খুব চলে মানে ইয়াতে। আৰু বিজয় ফেমিলি যিফালে বৰ্তমান গৈ আছে সেইফালে পাকিস্তান বুজিছে। ओ भाई साहब यह कौन सी जगह है? ये नाम क्या है जगह का? परिंदा है परिंदा। त्रिंदा। हाँ 98.75 পাৰ লিটাৰ চাওক। আপুনি নামাৰ লগে লগে একদম পুৰা জুই জবৰদস্তি কালাৰ লগাব ওলাইছে। আৰু যেতিয়া আপুনি যদি বেগ চেগ লগাই আনে বেগবোৰ ইয়াতে জমা কৰিব লাগিব। 40 টকা লয়। आगे बना लगे भैया। अरे भैया अभी नहीं चाहिए। पेरेड आरम्भ हो गई बोले মানুহবিলাকৰ পৰা দৌৰা দৌৰি লাগিছে भाई साहब। कितने बजे शुरू होगी? 5 बजे। जीजे फैमिली फाइनली चाওক भाई साहब इंडिया पाकिस्तान बॉर्डर लाहौर लिखा আছে 23 কিলোমিটাৰ ইয়াৰ পৰা। আৰু জিজে ফেমিলি ট্ৰিপটো লাহে লাহে হৈ গৈ আছে পুৰা ধামাকেদাৰ, কাৰণ কালি উত্তৰাখণ্ড গৈ পাম। মানে আজি ৰাতি আছে ট্ৰেইন। শিক্ষাৰ আহিলোঁ এইখিনিলৈকে লাষ্ট, এইখিনিৰ পৰা আৰু একো এণ্ট্ৰি কৰিব নিদিয়ে। ডাঙৰ বেগটোত থাকি গ'ল বেলডাল, এতিয়া পেণ্ডাল খুলি খুলি গৈ আছে, টানি টানি থাকিব লগা হৈছে বাৰে বাৰে। আৰু জিজে ফেমিলি উইদাউট মাস্ক ভিতৰত যাব নোৱাৰে। পুৰা একদম দোকান চোকান ভাই সাহেব। অ ভাই জিজে ফেমিলি ফাইনেলি অ হো হো একদম পুৰা জজ দি গৈছে পুৰা। চাওক ইণ্ডিয়া লিখা আছে একদম ডাঙৰকৈ ওপৰত। অ ভাই সাহেব য়েছ ফাইনেলি মাই গড प्यार से इंडिया वाले। इंडिया और जीजा फैमिली खेगवार विचार भी भाई साहब और जीजा फैमिली আহিছো যেতিয়া সন্মুখৰ পৰা এখন ফটো এটা বন্ধা है भाई साहब जीजा फैमिली पेरेडत जिজন যোৱানে মানে এনাউন্স কৰি আছে চাউটাৰ কি অৱস্থা কৰিছে মানুহে গাড়ী ধৰি ও ভাই সাহেব ক'ব ভাষা নাই জিজে ফেমিলি বাই বাই দিয়াৰ সময় আহি গ'ল জুলি পৰিৱেশটো চাওক কি বঢ়িয়া আন্ধাৰো হৈ গ'ল লাইটো জ্বলিল ঠাণ্ডাও লাগিছে অলপ ট্ৰেইন আছে 9টাত তাৰে আগত গৈ পাব লাগিব অমৃতসৰ অলপ দেৰি স্বৰ্ণ মন্দিৰত থাকিম उसके बाद निकल जाएंगे কিবি লৈ ললো এফালে একদম কাপ চাপ আছে বঢ়িয়াকে মই আৰু দুটামান লৈছো আৰু লগতে বেজ লৈছো ৰেষ্টুৰেণ্ট আছে সৰু বাচ্চাৰ পাৰ্ক আছে বঢ়িয়াকে মজা আৰু জিজে মিলি আহিছো যেতিয়া এখন বস্তু আপোনালোকক দেখাই থৈ যাওঁ ইণ্ডিয়াছ ফাৰ্ষ্ট ৰেষ্টুৰেণ্ট ভাই সাহেব ইণ্ডিয়াছ ফাৰ্ষ্ট ৰেষ্টুৰেণ্ট আমি উভতি আহিলোঁ তাৰ পৰা এতিয়া অমৃতসৰলৈ আৰু ইয়াৰে এটা বস্তু মই আপোনালোকক কৈ দিওঁ যিটো মোৰ বহুত বেছি ভাল লাগিল ইয়াত যদি নৰ্মেল গাড়ী আহে বা বাইক চাইক আহে মাজৰ লাইনটো দি অকল বাছবোৰ যায় আকৌ সেইটো লাইন বেলেগ যাৰ কাৰণে মানে ট্ৰেফিক জামটো ইমান ইয়াতে নাপায় তিনিজন আমাৰ অসমৰ মানুহ পাই গৈছোঁ নামটো কৈ দিয়া সুমিত আৰু আপুনি উৰিষ্যা চাওক না জিজে ফেমিলি একদম মানে কিবা বিদেশত থকা যেন লাগিছে কি বঢ়িয়া লাইটিং চাইটিং
बिल्डिंग सिल तो ये भैया ही लोग पैसे कैसे बंगाल से हो क्या हम किसी नहीं आसाम से हो भैया आपका नाम क्या है दानिश दानिश बढ़िया नाम है भैया इसका बनाया हुआ है ये मूंग दाल के बने होते हैं मूंग दाल আহিছোঁ যিহেতু অলপ লোকেল ফুডটো খাই লওঁ সেইটোৱে ভাল হ'ব পুৰা একদম পিঁয়াজ চিয়াজ ধনিয়া দি দিছে চাটনি দি দিছে इमली की चटनी होती है पुदीने की चटनी होती है এইটো ভাল লাগিছে টেষ্টটো নিজে ফেমিলি এতিয়া চাওক বাহিৰৰ পৰা এবাৰ নাইট ভিউটো অ' ভাই চাহাব কি ধুনীয়া লাগি আছে ভগৱান চাওক 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 এতিয়া আকৌ গৈ পেলাই জোতা দুটা খুলিব লাগিব তাৰপিছত সোমাব দিব আৰু মূৰত কাপোৰখন মাৰিব লাগিব আৰু ইয়াৰে এইটো বস্তু বহুত ভাল লাগিছে মানে যিমানো ফেচিলিটি আছে চব ফ্ৰী হয় আৰু জিজে ফেমিলি মূৰত যিখন মাৰি আছোঁ এইখন আপুনি 10 টকাত পাই যাব বাহিৰত ভাই চাহাব আৰু এই ট্ৰিপটোত মোৰ প্ৰত্যেক দিনা এনেকুৱা হৈছে যেতিয়া জেগাখন যাবৰ সময় হয় মানে এনেকুৱা লাগে যাব মন নাযায় যেন এদিন যদি আৰু অলপ বেছিকৈ পালোঁ হয় উপায় নাই জিজে ফেমিলি যাবতো লাগিব যদি ইয়াতে ৰৈ থাকোঁ তেতিয়াহ'লে আগৰ যিবোৰ আছে এইবোৰ মিছ হৈ যাব আৰু মন্দিৰৰ ভিতৰত যোৱা লাইনটো বহুত বেছি দীঘল গতিকে এতিয়া গম নাপাওঁ কিমান দেৰি লাইন পাতিব লাগে চাই লওঁ যদি সময় হয় লাষ্ট এটা ট্ৰাই দি লওঁ যিহেতু আহিছোঁ ইমান দূৰৰ পৰা তো উইচ পুৰা কৰনা তো বনতা হে ভাই সাহেব hour later. ভাই সাহেব জিজে মিলি আৰু সদায় গম পাই যে মই টাইমতকৈ সদায় বেছি লেট আজি অমৃতসৰত এইটো ষ্টেচন আহি পোৱা নাছিলোঁ খুব দৌৰা হৈছে কিবাকৈ ট্ৰেইনখনত উঠিলোঁ এতিয়া মোৰ যোনটো ডাব্বা সেইটো গৈ পোৱা নাই গতিকে নেক্সট যেতিয়া ৰাখে ষ্টেচনত হওক জনচনত হওক তেতিয়া গৈ পেলাই তাতে উঠি ল'ম আৰু এটা সময়ত এনেকুৱা লাগিছিল চাগে ট্ৰেইনখন মিছ কৰি দিম কিন্তু লাষ্টত গৈ পেলাই আহি পালোঁ এতিয়া থিয় হৈ গৈ আছোঁ অ'কে জিজে ফেমিলি ফাইনেলি আহি পালোঁ ট্ৰেইনত নিজৰ মানে মোৰ চিটটো আৰু বহুত বেছি টোপনি লাগিছে গতিকে এতিয়া শুই যাওঁ আৰু নেক্সট এপিছডৰ পৰা ফাইনেলি ষ্টাৰ্ট হ'ব মানে কেদাৰনাথ যাত্ৰা গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকিব সকলোৱে নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰটো মেইন জিজে ফেমিলি লাইক আৰু কমেণ্ট চাই পেলাই আপোনালোকে কৰিব একেবাৰে নাপাহৰিব মানে একদম কেদাৰনাথ চৰাই কৰোঁতে আপোনালোকক লগ পাই আছোঁ টিল দেন টাটা বাই বাই জয় অসম বাই বাই